Hey guys, পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টো হ'ব এটা ৰেচিপি ভিডিঅ' কৈছিলুৱে নহয় যে খেলত মানে লটাৰীত এটা বয়লা পাইছিলো সেই বয়লাটোতে এটা ৰেচিপি দিম বুলি কৈছিলো সো আজি ভিডিঅ'টো হ'ব এটা ৰেচিপি ভিডিঅ' তো ভিডিঅ'টোলৈ আগবাঢ়ো তেনলে ভিডিঅ'টো চাই থাকক বিলাহি তো फ्रेंड्स रेसिपीটো বনাবলৈ লৈছো দুটা বিলাহি তিনটা পিয়াজ আদা টুকুৰা পাতল কাটি লৈছো আদা নহৰু কটা জিৰা গোটা জালুক আৰু লং আৰু এইখিনি নহৰু আদা দি আৰু গুৰি জলকীয়া মানে ৰেড চিলি দি আৰু নিমখ অকমান দি মেৰিনেট কৰি অলপ দেৰি ফ্ৰিজত থৈ দিছো আৰু ইয়াত লৈছো অলপমান ধনিয়া পাউডাৰ বেসন बेसन 2 চামুচ তাৰপিছত ৰেড চিলি দিছো তাৰপিছত দিম জিৰা পাউডাৰ সৰু ৰেড চিলি সৰু দুটকীয়া পেকেটটো আৰু জিৰা সৰু দুটকীয়া পেকেটটো দিছো এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব ভালদৰে মিক্স কৰাৰ পিছত বিলাহিখিনি মিক্সিত দি মই পিছি ললো তাৰপা পিয়াজটো মই কুকাৰত বনাম কুকাৰত অলপমান ৰিফাইন তেল দিছো সৰি গাইজ মোৰ মানে কেমেৰা ধৰা মানুহ নাই সেইকাৰণে ভিডিওটো অলপ বনোৱা ভাল নহল কেৰাহীত ৰিফাইন তেল দিলো জিৰা গোটা জিৰা দিছো তাৰপিছত লং আৰু জালুক দিলো অলপমান মানে ভাজি লম তাৰপিছত ইয়াত দি দিম মিহিকৈ কাটি লোৱা পিয়াজখিনি পিয়াজখিনি দিয়াৰ পিছত পিয়াজখিনি ভালদৰে ব্ৰাউন কালাৰ হ'ব লাগিব মানে পিয়াজখিনি ভালদৰে সিজিব লাগিব আৰু যোনটো গ্ৰেভি হ'ব সেই গ্ৰেভিটো হ'বলৈ হলে যেতিয়া পিয়াজখিনি ভালদৰে সিজিব মানে ভালদৰে ব্ৰাউন হৈ যাব কালাৰটো তেতিয়া অলপমান পানী এড কৰি দিব লাগিব তাৰপিছত ইয়াত দি দিম নহৰু আদা পেষ্ট পেষ্টটো দি ভালদৰে মিলাই লম আৰু এতিয়া ইয়াত দি দিম নিমখ জোখমতে নিমখ দি লম এতিয়া এইখিনি ব্ৰাউন কালাৰ হৈ যাব পিছত পুৰা ভালকৈ সিজি যোৱাৰ পিছত মই অকণমান পানী এড কৰি দিছোঁ যাতে গ্ৰেভিটো ধুনীয়া হয় সেইটো কাৰণে পানীখিনি শুকাই যাব লাগিব এতিয়া মই ইয়াত দি দিম বিলাহীৰ পেষ্টটো দি পেলাই ভালকৈ হিলাই লম
বিলাহীখিনি সিজাৰ পিছত এতিয়া ইয়াত দি দিম মেৰিনেট কৰি থোৱা মাংস কেইপিচ দি ভালদৰে বিলাহী আৰু পিঁয়াজখিনিৰ লগত ভালদৰে মিলাই ল'ম। এতিয়া ইয়াত দি দিম মানে বনাই থোৱা গুড়ি মছলাখিনি দি দিম। তাৰপিছত এইখিনিৰ লগত ভালদৰে 5 মিনিটমান মিলাই ল'ম, ভাজি ল'ম। মোৰ ওপৰত কিবা ঘৰ চৰ বনাই আছে নি, মানে খুব কাটাং কুটুং কৰি আছে। ইয়াত দিছোঁ মিহি মিহিকৈ কাটি লোৱা আদা টুকুৰা দি দিছোঁ, ভালদৰে মিলাই ল'ম। এতিয়া 5 মিনিটমান হৈ গ'ল, ইয়াত পানী দিম। মই পানী দি দিলোঁ। পানী দি পেলাই পানীখিনি লৈ ভালদৰে মিক্স কৰি লৈ কুকাৰৰ মুখনি বন্ধ কৰি দিম। গেছটো চিমত দি এটা চিটি হোৱালৈকে ৰাখি দিম। এতিয়া কুকাৰৰ চিটি মাৰিবলৈ ধৰিছোঁ। নিজে খুল খাবলৈ দিব লাগিব এইটো অলপ। তো ফ্ৰেণ্ডছ, ফাইনেলি মোৰ ৰেচিপি ৰেডি। এয়াই হ'ল আজিৰ ৰেচিপি আছিলে। মই যদি অলপ লাহে ধীৰে বনালোঁ, আৰু আপোনালোকে ইয়াত গৰম মছলা এড কৰি দিব। লাষ্টত মই নিদিলোঁ ইমান মছলা। মই যদি অলপ লাহে ধীৰে বনালোঁ তেতিয়া হয়তো আৰু অলপ ভাল হ'লহেঁতেন, কিন্তু তথাপিতো এতিয়াও বহুত ভাল হ'ল। এয়াই ফাইনেল ৰেচিপি। এতিয়া মই এইখিনি খাম পোলাওৰ লগত, আৰু এটা আলুৰ চিকেন আছিলে ৰেচিপি। হে গাইজ, যদি ৰেচিপিটো ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে থকা বেল আইকনটো দবাই দিব নতুন ভিডিঅ'বিলাকৰ বাবে। তো আজিলৈ বিদায় লৈছোঁ, আৰু ৰেচিপিটো খুব জল্দি বনোৱা হ'ল। যিহেতু দেৱালী হৈয়ে আছে, আকৌ ওলাই যাবলগীয়া হ'ল ল'ৰাৰ লগত। সেইকাৰণে সি খুব আমনি কৰি আছিলে ওলাই যাওঁকৈ। খুব মানে জল্দি পটাপট বনোৱা হ'ল, নহ'লে হয়তো আৰু ধুনীয়া হ'লহেঁতেন। তো এইটোৱে আছিল কালি লটাৰীত পোৱা ব্ৰইলাৰ ৰেচিপি। তো যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো বাই এণ্ড গুড নাইট।